হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ এখন নতুন গাড়ী আকৌ লৈ আহিছোঁ। এইখন হৈ গ'ল চেলেৰিঅ 2017 মডেলৰ গাড়ীখন। আপোনাক ভালদৰে দেখাই দিছোঁ বাহিৰটো এবাৰ। চাব পাৰে গাড়ীখন ধুনীয়াই হৈ আছে। গোলাঘাট নাম্বাৰ গাড়ী, 2017 চনৰ। ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন। বাম্পাৰটো টাচ আপ আছে, এই বাম্পাৰটো টাচ আপ কৰাইছিলোঁ স্কেচ আছিল কাৰণে। বাকী আপোনাৰ টায়াৰ কণ্ডিশ্যনো চাব পাৰে, টায়াৰ কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। বাকী গাড়ীখন আপোনাৰ 57,000 চলিলে। VXI মডেল, 4খন পাৱাৰ উইণ্ডো আহি যাব। ভিতৰটো দেখাইছোঁ। চিট কভাৰ আৰু গাড়ীখনৰ ভিতৰটো খুবেই ধুনীয়া হৈ আছে, চাব পাৰে। গাড়ীখনৰ দাম মই 17 চনৰ হিচাপত 3,30,000 টকা কৈ আছোঁ। যদি গাড়ীখন ল'ব বিচাৰে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব।